নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো বিটিকে এমসিকিউ চেনেলটিলৈ আজি আমি এই ভিডিঅত সাধাৰণ জ্ঞানৰ 25টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু এই প্ৰশ্ন উত্তৰসমূহ প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায় গতিকে সময় নষ্ট নকৰি বলক ভিডিঅটো আৰম্ভ কৰোঁ আজি এই ভিডিঅৰ প্ৰথম প্ৰশ্নটো হৈছে যে হৰ্ষচৰিতৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰ বাণভট্ট Question number 2 জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে কি আন্দোলন কৰিছিল শুদ্ধ উত্তৰ অসহযোগ আন্দোলন Question number 3 ৰাজতৰংগিনীৰ ৰচক কোন শুদ্ধ উত্তৰ কলহন Question number 4 মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিকৰ দেশ বুলি আখ্যা দিছিল ইয়াৰ শুদ্ধ উত্তৰ সুভাষ চন্দ্ৰ বসু Question number 5 ভাৰতত ৰাজপথ নিৰ্মাণৰ ঘোষণা কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ লৰ্ড কেনিং Question number 6 লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি শুদ্ধ উত্তৰ আনহেপি ইণ্ডিয়া Question number 7 পাল বংশৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ শুদ্ধ উত্তৰ ব্ৰহ্মপাল Question number 8 মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ 1260 খ্ৰীষ্টাব্দত Question number 9 কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ইয়াৰ শুদ্ধ উত্তৰ ৰাজসন্ধ্যা Question number 10 তাবাকাত ই নিচিৰি গ্ৰন্থৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰ মিনহাজ উদ্দিন চিৰাজ Question number 11 ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ 1951 চনত Question number 12 কোনখন দেশৰ সংবিধান আটাইতকৈ ডাঙৰ ইয়াৰ শুদ্ধ উত্তৰ ভাৰত Question number 13 ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ 61তম সংশোধনীৰ জৰিয়তে Question number 14 ভাৰতৰ সংবিধানৰ কোন সংশোধনী দ্বাৰা 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ শিশু শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ 93তম সংশোধনী দ্বাৰা Question number 15 ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে ছিকিমক ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰ 36তম সংশোধনীৰ জৰিয়তে Question number 16 ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰিব পৰা ক্ষমতা কাৰ ওচৰত আছে শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি Question number 17 খুব এটা ইম্পৰ্টেন্ট প্ৰশ্ন যে ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদ জৰিয়তে ৰাষ্ট্ৰপতি পদ সৃষ্টি কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ 63 নম্বৰ অনুচ্ছেদ অনুসৰি Question number 18 ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগিব শুদ্ধ উত্তৰ 30 বছৰ Question number 19 ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেইজন সদস্য লোকসভালৈ নিৰ্বাচিত কৰে ইয়াৰ শুদ্ধ উত্তৰ 20 জন Question number 20 সংবিধানৰ কোনটো অধ্যায়ত নিৰ্দেশাত্মক নীতি আছে ইয়াৰ শুদ্ধ উত্তৰ চতুৰ্থ অধ্যায়ত Question number 21 দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি
ইয়াৰ শুদ্ধ উত্তৰ আনাইমুদি। কুৱেশ্যন নম্বৰ 22, ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? শুদ্ধ উত্তৰ হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 23, গোমতী কাৰ উপনদী? ইয়াৰ শুদ্ধ উত্তৰ গংগা। কুৱেশ্যন নম্বৰ 24, ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে? শুদ্ধ উত্তৰ টাৱাং। আজি এই ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে যে বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে? শুদ্ধ উত্তৰ বৰাইল পাহাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।